প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছো কেতিয়াবা সাগৰ পাৰত কি মজা প্লেচ কমসে কিমান দূৰ বাট খোজকাঢ়ি কাঢ়ি এইখিনি পাইছোঁহি তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক মাই ইউটিউব চেনেল এটা নতুন ভিডিঅ'লৈ মই আকৌ উভতিছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বৰ্তমান বন্ধুসকল এতিয়া মই আছোঁ নগাঁও বাইপাছ হয় আৰু গৈ আছোঁ যাযাবৰী শিবিৰ লগতে আপোনালোকক যাযাবৰী শিবিৰ পাই এটা ৱাটাৰফলো এক্সপ্ল'ৰ কৰিম যিটো হিডেন ৱাটাৰফল যদি আপোনালোকে যাব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলো দৃশ্য দেখা পাব আৰু লগতে সেই ৱাটাৰফললৈ যাব পাৰিব এটা হিডেন ৱাটাৰফল যিহেতু শেষলৈকে চাই থাকক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চাওক চাহ বাগিচাৰ মাজে মাজে এতিয়া গৈ আছোঁ আৰু ক'ব গ'লে এটা সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্য দেখা পাইছে ক'ব গ'লে চামগুৰি হয় চামগুৰিৰ পৰা ৰাইট চাইডে এটা গলি আছে সেই বাটটোদি সোমাই পেলাই আপোনালোকে এইটো আহিব পাৰে গুগল মেপত মই আপোনালোকৰ লোকেশ্যনটো দি দিম আৰু সেই বাটেৰে এতিয়া আহি আছোঁ ক'ব গ'লে এটা বহুত ধুনীয়া এটা মনোমোহা দৃশ্য আমি দেখা পাইছোঁ আৰু কেনেকুৱা লাগিছে মমেণ্টটো ঠিক ঠাক ভাল ভাল ন বাট লোকেশ্যনটো অলপ গুগল মেপে খেলি মেলি দেখাইছে তো গৈ আছোঁ নাজানো বাটত কি হয় যিমান দূৰ পাৰোঁ ভালকৈ গৈ আছোঁ আপোনালোকক দেখা দেখিম দৃশ্য চাই থাককচোন ভিডিঅ' আৰু বৰ্তমান আহি পালোহি ক'ব গ'লে আমি আৰু এই লেফ্ট চাইড বাটটোদি গ'লে আপোনালোকে যাযাবৰী শিবিৰ যাব পাৰে চাইনবোৰ্ড দেখা পাইছে আৰু এই বাটেই যাব পাৰে বোকাবাট ক'ব গ'লে কিন্তু বৰ্তমান আমি সোমাইছোঁহি কিন্তু আগত গৈ যিটো ঘটনা আমাৰ লগত ঘটিলে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তাৰ আগৰ আহি পাই কি হ'ল চাওকচোন দিয়া নাই নেকি হা বুকিং কৰি থৈছে আৰু ক'ব গ'লে গম পালে এতিয়া বুক কৰি থৈ দিছে হয় ৰাইডাৰসকলে বুক কৰাৰ কাৰণে আমি ভিতৰলৈ সোমাই যাব নোৱাৰিলোঁ ঘূৰাই এতিয়া আমি গৈ আছোঁ হিডেন ৱাটাৰফলছৰ কাৰণে হয় আৰু আমাৰ লগত বাইকাৰ বহুত লোক ওলাইছে তাৰ পৰা ওলোৱাৰ কাৰণে সকলো এতিয়া ৱাটাৰফলছটো চাবলৈ গৈছে হয় আৰু ৱাটাৰফলছটো হৈছে বৰজুৰি ৱাটাৰফলছ হয় বৰজুৰি ৱাটাৰফলছৰ কাৰণে গৈছোঁ আৰু দৃশ্যসমূহ উপভোগ কৰক যিমান পাৰে লাইক কৰক আৰু প্লেন সদায় যেতিয়া আপোনালোকে বনায় এটা পিছত এটা প্লেন ওলাই যায় সেই সময়ত নিজে ডিচিশ্যন ল'ব লাগে আৰু আমি ডিচিশ্যন লৈ এতিয়া আমি গৈ আছোঁ দেখা পাইছে আগত বহুত লোক ওলাইছে হয় আৰু আমি এনেকৈ একলগ হৈ গৈ আছোঁ চাই থাকক দৃশ্য আৰু যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক তো চাব গ'লে এই ইয়াত আছে জুৰিটো দেখা পাইছে আৰু এনেকৈ খোজকাঢ়ি যাব লাগে পিছলৈ যদি চাই এয়া চবে আহি আছে এনেকৈ আমি গৈ আছোঁ চাহ বাগিচা মাজে মাজে চাহপাত চাওক এই মজা চাওক কোৰ মাজেদি আহিব লাগে চাওকচোন
যিটো পোৱা যায় বা কেনেনো আকৌ খেলা জনতা কেটা লাগছে ভাই Oh my god. Oh my god. Finally. Destination. যেতিয়া পাই ন এই মজাটোৱে বেলেগ যেতিয়া ডেষ্টিনেশ্যনটো পোৱা যায় ফিলটোৱে বেলেগ আহে আৰু থাৰ্ড টাইম এনেকুৱা জুৰি জেগাত ৱে ভালকৈ দেই সেইখিনি ৰখা আৰু তাকে খাম কেনেকুৱা লাগিছে হা ক'ব পাৰা নাই ভাগৰ লাগিছে অ' মাই গড next apa bi puad hahi se sabota jake dorodi hridoyor khoborale তো বর্তমান চাঁদপুর আছে ওয়াও মজা প্লেস ওয়াটারফল আর ওয়াটারফল চাচ্ছি মজা ও মাই গড বৰ্তমান গা পা ধুই আহিলোঁ মজা লাগি গ'ল জুৰি মানে কি ক'ম এচি দেখা পাইছে তাৰ মানে ভিতৰুৱা জেগাত আহি পাইছোঁহি মজা লাগিলে মানে য'ত প্লেন কৰিছিলোঁ তাৰপৰা তাততো নহ'লে তাৰপৰা আগত আহি পেলাই প্লেচটো হয় মই পাৰিলে আপোনালোকক যোনখিনি জেগা প্লেচটো মই দি দিম আপোনালোকে আহিব পাৰে মজা প্লেচ বহুত মজা লাগিলে বাকী গৈ আছোঁ বাকী দৃশ্য দেখাই দিম চাই থাকক তো চাওক ক'ৰ জংঘলৰ মাজত ৱাটাৰফলটো আছে ক'ব গ'লে চিক্ৰেট বহুত চিক্ৰেট বাট আহি মজা লাগিলে মানে যেতিয়া লোকেশ্যনটো গম নোপোৱাকৈ যেতিয়া আহি পাই যায় ন জেগাখিনি মজাই বেলেগ আহিছিলে আৰু প্লেন ক'ব গ'লে আমাৰ নাছিলে এইটো প্লেন আচলতে টিভি যোনটো আছিলে তালৈ প্লেন আছিলে আপোনালোকে ভিডিঅ' দেখা পাইছে সেইখিনি বুকিং কৰি দিলে মানে ৰাইডাৰ বুকিং কৰি দিলে তো বুক কৰাৰ কাৰণে আমি তাৰপৰা ঘূৰাই দিছিলোঁ আৰু সেই মুহূৰ্তত মোৰ মনটো বহুত মানে কিবা বেলেগ এটা ফিল আহিছিলে কি কাৰণে ইমান দুবাৰ আহিলোঁ বাট যেতিয়া ঘূৰাইছিলোঁ বহুতে মানে এটা ৱাটাৰফলৰ মানে আহিছে বুলি কৈছে ত' ঘূৰালোঁ আৰু ঘূৰাই জেগা যিটো পালোঁহি ন এই মমেণ্টটোৱে বেলেগ দেখালোঁ আপোনালোকৰ দৃশ্য ইয়াৰ পৰা ৰিটাৰ্ণ এতিয়া ঘূৰিছোঁ বাকী যি পাৰোঁ আপোনালোকৰ দৃশ্যসমূহ দেখাই থাকিম চাই থাকোঁ যি ভিডিঅ' বৰ্তমান আমি তাৰ পৰা ওলালোঁ আৰু ক'ব গ'লে মিছা কেম্প হয় মিছা কেম্পৰ কাষৰ বাটেদি যাব পাৰে আপোনালোকে আৰু এতিয়া আমি হাইৱে পালোঁহি আৰু বৰ্তমান ঘৰৰ অভিমুখে আহিছোঁ সঁচাই বহুত ভাল লাগিলে আমি তালৈ গৈ আৰু আপোনালোকে যাব পাৰে গুগল মেপৰ জৰিয়তে কিন্তু এটা কথা যে বাটত আপোনালোকক খেলি মেলি ৰুট দেখাব পাৰে কিন্তু যিটো পথে আপোনালোকে গৈ থাকে সেই পথটোৱেদি যাব আৰু বাটত যদি সোধে আপোনালোকে বৰজুৰি বুলি সুধিব বৰজুৰি সুধিলে আপোনালোকে মানুহে কৈ দিব আৰু সেইমতে গ'লে আপোনালোকৰ লোকেশ্যন পাই যাব তো সঁচাই বহুত ভাল লাগিলে আজিলৈ ইমানে কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই জয় আই অসম Next video. Thank you.